আরে মই নীলাজ বস্তু আছো মইতো জানে ন আরে দালি সিজি গৈছে আরে মান ধুনীয়া পৰিবেশ অসমীয়া যদি তো লড়কি পটাবে পারলে হয় কামাল হয়ে গেল হয় আর আছে তো নদী মে গাঢ় হয়ে আছে আরে যদি অসমীয়া সালে যদি পটাবে পারা যায় না আর কামাল হয়ে যাব কাইটা করিব লাগিব হলো নহলে নাহি চলিব আরে সুন্দরী সুন্দরী রে অত ভাল লাগছে তোমার কোন হয় আপনি মই আপোনাক চিনি পোৱা নাই নহয় আরে সুন্দরী মোর অলপ সমস্যা চলি আছে যদি তুমি বেয়া নোপোৱা মোৰ সমস্যাটো তুমি সমাধান কৰি দিব লাগে কি সমস্যা আছে আপোনাৰ আৰু মই সমাধান কৰিব পাৰো যে যদি তুমি বেয়া নোপোৱা মানে বুজি পাইছায়ে মই কিন্তু আপোনাৰ এইবোৰ মতলব একো বুজি পোৱা নাই দেই যাও দেই পাই ঘৰলৈ কি মানুহ দেখোন এইটো তুমি কলে হ'ব নেকি মই তোমাৰ পিছে পিছে যাওঁ মোর কায়াতে ঢোঠা মোর বুকুতে রোদ হই না মানা গধুরি হওয়ানা মোরে আপুনি কি মানুহ মোৰ পিছে পিছে আহি আছে যে আৰু তোমালৈ কথা আছে মই আপোনাৰ লগত একো কথা নাপাতো আপুনি যাওক বুলিছো নহয় যাওক মোৰ কথা নাই আপোনাৰ লগত মানুহ নাহিব বুলি কৈছো নহয় তোমাৰ লগত দেউতাৰ লগত কথা ফাইনেল কৰি মোৰ যাম দেউতাই একো কথা নাপাতে আপোনাৰ লগত কৰি যাবই লাগিব মই যাওঁ দেই আপুনি যাওক 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 আপুনি নাহিব মোৰ পিছত আরে মই নীলাজ বস্তু আছো মইতো জানে ন আৰু তুমি মোক নাহিবি বুলি ক'লে হ'ব নেকি আৰু তুমি যিমান নাহিব বুলি ক'বা সিমানেই মই আগুৱাই যাম কহি দিছো আমি ঘৰ সোমালেহি যি আছে আছে ইয়াক পতাই লওঁ দেউতাৰ লগত কথা পাতি কিনে ভালেই হ'ব দে মোর কায়াতে ঢোঠা আপুনি তাতে আছে যে আহক ভিতৰলৈ সোমাই আরে দালি সিজি গৈছে আহক বহক ইয়াতে বহক আচ্ছা কোৱাচোন তোমাৰ নামটো কি আছে মোৰ নাম শ্ৰী বৰ্ণালী স্বৰ্ণকাৰ আরে ধুনীয়া নাম আছে তোমাৰ নামটো মোৰ পছন্দ হৈছে ঠিক আছে তোমাৰ ঘৰত কোন কোন আছে নো মোৰ ঘৰত দেউতা আৰু সৰু ভণ্টি এজনী আছে মোৰ ঠিক আছে তোমাৰ দেউতাক মাতি দিয়া অলপ কথা পাতো ঠিক আছে আপুনি বহক বাৰু মই দেউতাক মাতি দি আছো হা মানুহটো ঠিক আছে আৰু ইয়াৰ কাপোৰ কানিও বৰ ধুনীয়া আছে ইমান দিন ল'ৰা চায়ে আছিলো ইয়াৰ লগত যাম বাহিৰত হলেও বিয়া হৈয়ে যাম ইয়াক পতায়ে ল'ম দেহ বাপে সাপরা মোর কায়াতে ঢোঠা মোর বুকুতে